Hello and welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো। থাম্বনেল দেখি সকলোৱে আইডিয়া কৰিছে চাগে নিশ্চয় চুলিৰে কিবা এটা আজি টিপছ দিম বুলি। গতিকে আহক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ঘৰতে ব্যৱহাৰ কৰিব পৰা চুলিৰ বাবে ধুনীয়া উপায়, যিটো ব্যৱহাৰ কৰি ঘৰতে থাকি আপোনাৰো চুলি কোছা হ'ব পাৰে স্মুথ আৰু চাইনি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনিৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ লাভ কৰে। আহক এতিয়া জানি লওঁ টিপছটোৰ কাৰণে কি কি বস্তু লাগিব। একেবাৰে সহজ, যিকেইটা বস্তু সকলোৰে ঘৰতে থাকেই, মাত্ৰ 3টা বস্তুৱেই ব্যৱহাৰ কৰিম আমি আজি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব বুলি আশা ৰাখিলোঁ। প্ৰথমে লাগিব এল'ভেৰা। এইখিনি আমাৰ ঘৰৰে হয়। এল'ভেৰা এখিলা পাত ল'ব লাগিব আৰু এল'ভেৰা পাতৰ মাজৰ জেলখিনি মই ইয়াতে ধুনীয়াকৈ উলিয়াই ল'লোঁ এটা বাটিত। ইয়াৰ পাছতে লাগিব নাৰিকল তেল আৰু নেমু টেঙা। তো এল'ভেৰা জেলখিনিৰ ওপৰতে মই এতিয়া নেমু টেঙা চেপি দিছোঁ আৰু ধুনীয়াকৈ দুটা বস্তু মিক্স কৰি ল'ম। নেমু টেঙাটো লগালে আপোনাৰ যদি উফিৰ সমস্যা আছে সেইখিনিও বহুখিনি ভাল হয়। আৰু এই দুটা বস্তু ভালদৰে মিক্স কৰাৰ পিছত ইয়াতে দিম নাৰিকল তেল। আপোনাৰ আন্দাজমতে আপোনাৰ চুলিখিনি যদি দীঘল হয় তেতিয়া বেছিকৈ ল'ব পাৰে, আৰু যদি চুটি হয় তেতিয়া কমকৈও ল'ব পাৰে। আৰু এই 3টা বস্তু ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া আমি ভালদৰে মিক্স কৰি ল'লোঁ আৰু তাৰ পাছতে চুলিত লগাই ল'লোঁ। আৰু এয়া ধুনীয়াকৈ লগাই থৈ দিছোঁ। মাছাজ কৰি দিছিলোঁ পিছে আজি লগোৱা মানুহ আছিলে। একেবাৰে ধুই মেলি মই দেখাম, লগোৱাটো নেদেখুৱালোঁ এইটো, কাৰণ ভিডিঅ' কৰি বনাই থাকিলে প্ৰব্লেম হয়। পটাপট লগাই ল'লোঁ আৰু এনেকৈ মাছাজ কৰি অলপ সময় আধা ঘণ্টামান ৰাখি দিম এনেকৈ, তাৰপিছত দেখাই আছোঁ। আজি আচলতে পটাপট লগাই লোৱা হ'ল, মানে মাছাজটো ধুনীয়াকৈ কৰা হ'ল, বয়ে লগাই দিছিলে, কিন্তু ভিডিঅ' শ্বুট কৰা নহ'লে ধুনীয়াকৈ আধা ঘণ্টামানৰ কাৰণে লগাই মই ৰাখি দিছিলোঁ। তাৰপাছতে মই ধুই আহিলোঁগৈ চেম্পু কৰি। এয়া ধুই অহাৰ পিছৰ দৃশ্য। চুলিখিনিত যেতিয়া আপুনি মাছাজ কৰিব তেতিয়া গুৰিৰ পৰা একেবাৰে আগলৈকে ধুনীয়াকৈ কৰিব লাগে আৰু আধা ঘণ্টামান ৰাখি থ'ব লাগে। মই এতিয়া এইখিনি ধুই আহিলোঁগৈ। একেবাৰে শুকোৱাৰ পাছত কেনেকুৱা হয় ৰিজাল্ট দেখাম। বহুত স্মুথ হয়, বহুত স্মুথ মোৰ এতিয়াও লাগিছে, কিন্তু মই তিতা চুলি যিহেতুকে মানে আঁচুৰি নিদিওঁ, অলপ যেতিয়া শুকাব তেতিয়া আঁচুৰি দিম আৰু আপোনালোকৰ আগত দেখাম। নিজে যেতিয়া কৰি চাব তেতিয়া গমেই পাব। এইটো লগাওঁতে একদম তালুত এনেকৈ মাছাজ কৰিব লাগে। মোক আজি বেলেগে লগাই দিছিলে, সেই ভিডিঅ' কৰি ৰাখিবলৈ নহ'লে। খুবেই আৰাম লাগে আৰু লগতে একেবাৰে আগলৈকে লগাব লাগে, একদম আগলৈকে। খুব স্মুথ হয়, মানে এবাৰ যদি লগাই চাই, ট্ৰাই কৰি চাই, তেতিয়া গমেই পাব কেনেকুৱা ৰিজাল্ট আহে। আৰু এয়া চুলিখিনি শুকোৱাৰ পিছত বহুতেই স্মুথ হয়, আপোনালোকে দেখিবলৈ পাইছে যিমানখিনি জিলিকি আছে। আৰু এবাৰ লগালে নিশ্চয় গমেই পাব বহুত স্মুথ হয়, লগতে ষ্ট্ৰেইট হৈ থাকে চুলিখিনি। নেচাৰেলি যিটো ষ্ট্ৰেইট হয় সেইটো হৈ থাকে, দেখিবলৈ পাইছেই নিশ্চয়। এয়া মই ধুনীয়াকৈ বান্ধি ল'লোঁ। এতিয়া একেবাৰে ষ্ট্ৰেইট কৰাৰ দৰে হৈ আছে নেচাৰেলি, যিটোৱে মই বিচাৰোঁ, মানে নেচাৰেল ষ্ট্ৰেইট হৈ থকাটো। এইটো লগালে বহুত ধুনীয়া ৰিজাল্ট আহে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি কেনেকুৱা পায় মোক জনাব কমেণ্টত। আশা কৰোঁ আজিৰ টিপছটো সকলোৱে ভাল পালে। আপোনালোকে যিটো কাজি নেমুৰ কথা কৈছিলোঁ সেইটোৱে উফিৰ সমস্যাটো বহুখিনি ভাল কৰে। আপোনালোকে ট্ৰাই কৰিব যেতিয়া। আৰু এনেকুৱা ধুনীয়া ধুনীয়া টিপছবিলাক পাবলৈ আগলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।